প্ৰথমতে মই আমাৰ মঞ্চত ইয়াতে থকা বিষয়ববীয়াসকলক চিনাকি কৰি দিব ওলাইছোঁ। আমাৰ মাজত উপস্থিত আছে মুকুন্দ ডেকা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক, ওদালগুৰি জিলা আক্ৰাছু পশ্চিম, চন্দন ডেকা, সাধাৰণ সম্পাদক, দৰং জিলা আক্ৰাছু, অন্তিৰাম ডেকা, সভাপতি, দৰং জিলা কোচাৰ বংশী সন্মিলনী, দীপেন্দ্ৰ চহৰীয়া, সভাপতি, দৰং জিলা কোচাৰ বংশী যুৱ ছাত্ৰ সন্মিলনী, মৃণাল বৰুৱা, সম্পাদক। আৰু লগতে ইয়াতে উপস্থিত আছে আমাৰ আক্ৰাছুৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক সোণা ডেকা, দৰং জিলা আক্ৰাছুৰ সভাপতি শয়ন ডেকা, আমাৰ আছে ত্ৰিদীপ ডেকা, সহকাৰী সম্পাদক, টংলা আঞ্চলিক আক্ৰাছু। আকৌ পুনৰ সংবাদমেল সম্বোধন কৰিব লগা হ'ল। আপোনালোকে সকলোৱে জ্ঞাত, যিহেতু বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ল, গতিকে আমি বিশেষকৈ এই কলাইগাঁও বিধানসভা সমষ্টিত আমি আমাৰ স্বগোষ্ঠীৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যোগ্য আৰু স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীটো আমি ইয়াতে উত্থাপন কৰিব বিচাৰিছোঁ। বিশেষকৈ শাসক যে বিজেপি দল, তেওঁলোকক আমি এই দাবীটো আজি আকৌ পুনৰবাৰ তেওঁলোকক মনত পেলাই দিছোঁ যে আমাক কোচ ৰাজবংশী সংগ্ৰামখনৰ লগত জড়িত, কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লগত জড়িত যোগ্য আৰু স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ ভালেকেইজনো বিজেপি দলত আছে বা তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিছে, তাৰে ভিতৰত যিজন যোগ্য স্থানীয় তেওঁক দিব লাগে। আৰু দ্বিতীয়তে যি আমাৰ কলাইগাঁও সমষ্টি, এই কলাইগাঁও সমষ্টিত যিহেতু আমাৰ প্ৰায় 65,000 কোচ ৰাজবংশী ভোটাৰ আছে, আৰু সেই হিচাপত যোৱা বিধানসভা আগতেও ইয়াৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক হৈ গৈছে, জিকি গৈ যায়। গতিকে আমি পুনৰবাৰ যিহেতু আমাৰ কোচ ৰাজবংশী উদ্যোগিত এই বিধানসভা সমষ্টি আমি সেইটো বিচাৰিছোঁ। আৰু বিশেষকৈ যোৱা লোকসভা নিৰ্বাচনত বিজেপি নেতৃবৃন্দই আমাক প্ৰতিশ্ৰুতি দিছিল, যিহেতু কলাইগাঁও বিধানসভা সমষ্টিত তেওঁলোকে কোচ ৰাজবংশী প্ৰাৰ্থী দিব, আৰু সেই কথাখিনি আমি তেওঁলোকক আকৌ পুনৰবাৰ বিজেপি নেতৃবৃন্দক মনত পেলাই দিছোঁ। আৰু লগতে অন্য যি ৰাজনৈতিক দল আছে তেওঁলোককো আমি এটা দাবী জনাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থী হ'ব লাগিব। আৰু নহ'লে যিহেতু এই বিশাল কলাইগাঁও বিধানসভা সমষ্টিটো আমি লাঞ্ছিত, বঞ্চিত, শোষিত হৈছোঁ। আপোনালোকে সকলোৱে জ্ঞাত, কলাইগাঁও বিধানসভা সমষ্টিত যিখিনি হ'ব লগা আছিল, আৰ্থিকভাৱে হওক, সামাজিকভাৱে হওক, শিক্ষাৰ ফালে হওক, উন্নয়ন ফালে একো হোৱা নাই। গতিকে কলাইগাঁও নগৰখনো আপোনালোকে জানে। তেনে ক্ষেত্ৰত আমাক এজন উপযুক্ত কোচ ৰাজবংশী জনগোষ্ঠীৰ যোগ্য প্ৰাৰ্থী আমাক লাগে, আৰু আমি দাবী জনাইছোঁ। আৰু নহ'লে কোচ ৰাজবংশীক বাদ দি অন্যক যদি প্ৰাৰ্থী দিয়ে, তেতিয়াহ'লে আমিও এই বিধানসভা নিৰ্বাচনত কলাইগাঁৱত আমিও বিকল্প চিন্তা কৰিব লাগিব, কোচ ৰাজবংশী সংগঠনসমূহে আৰু লগতে কোচ ৰাজবংশী ৰাইজে। গতিকে আমি আজি বিশেষকৈ বিজেপি দলক দাবী জনাইছোঁ, লগতে অন্য দলকো দাবী জনাইছোঁ, কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগ্ৰামৰ লগত, কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনৰ লগত, কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ লগত যোনে জড়িত আছে, সেই ব্যক্তিক তেওঁলোকে যাতে আমাক প্ৰাৰ্থিত্বটো প্ৰদান কৰে। প্ৰেছ ক্লাব আৰু মিডিয়া চাৰ্কুলৰ সাংবাদিক বন্ধুসকলক মোৰ ফালৰ পৰা ধন্যবাদ আৰু স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ হেমন্ত বৰাগছে আপোনালোকক কলাইগাঁও বিধানসভা সমষ্টিৰ আগন্তুক নিৰ্বাচন সম্পৰ্কে আমাৰ জনগোষ্ঠীটোৰ পৰা প্ৰাৰ্থী দিব লাগিব বুলি দাবী জনাইছে। আৰু আমাৰ দৰং জিলা কোচ ৰাজবংশী সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, কলাইগাঁও বিধানসভা সমষ্টিত যিহেতু আমাৰ 65,000 জনগোষ্ঠীৰ ভোট আছে, প্ৰথম ভোট আমাৰ জনগোষ্ঠীৰে হৈছে। আৰু ইয়াৰ আগতেই কেইবাবাৰো এই সমষ্টিটোত আমাৰ জনগোষ্ঠীৰ বিধায়ক বিজয় হৈছে। ক্ৰমে লক্ষীকান্ত শইকীয়া, মুকুন্দাৰাম চৌধুৰী আৰু মহেন্দ্ৰ মোহন ৰায়চৌধুৰী দুবাৰকৈ বিজয়ী হৈছিল। আমি আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ
আমাৰ জনগোষ্ঠীটোৰ লগত যিয়ে সততে কাম কৰি আছে, জনগোষ্ঠীটোৰ উত্তৰণৰ হকে মাত মাতি আছে, তেনেকুৱা ব্যক্তিক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীক দাবী জনাইছোঁ। যিহেতু আমাৰ জনগোষ্ঠীটোৰ বহুতো পাবলগীয়া আছে, জনগোষ্ঠীটোৰ আমাৰ জনজাতিকৰণৰ কাৰণে সদনত উত্থাপন কৰিবৰ কাৰণে আৰু আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আৰ্থিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে, লগতে আমাৰ কালাগাঁও সমষ্টিত একেবাৰে পিছপৰা উন্নয়নৰ ক্ষেত্ৰত যোৱা কোনো চৰকাৰে বিভিন্ন ধৰণে কাম কৰিছে যদিও প্ৰায় বহু অঞ্চলত আমাৰ এতিয়াও উন্নয়ন হোৱা নাই। এই উন্নয়নৰ ক্ষেত্ৰত সবল নেতৃত্ব দিবৰ কাৰণে আমি আমাৰ জনগোষ্ঠীটোৰ শক্তিশালী নেতা হিচাপে যিগৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰে, সেইগৰাকীক আমি বিজয় সাব্যস্ত কৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা আমি চেষ্টা কৰিম। আৰু যদি আমাৰ জনগোষ্ঠীটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান নকৰি অন্য জনগোষ্ঠীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেতিয়াহ'লে আমি বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ম। সেয়ে আমাৰ তৰফৰ পৰা আমি জনাইছোঁ যে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা আমাৰ জনগোষ্ঠীটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে, কিয়নো যোৱা লোকসভা নিৰ্বাচনতো আমাৰ ঘোষণা কৰিছিল যে কলাইগাঁও বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনত আমাৰ জনগোষ্ঠীটোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আৰু ইতিমধ্যে বুটে যি EM দল হৈছে আমাৰ বিজেপিৰ পৰাই, আমাৰ এই কোচ ৰাজবংশী জনসংখ্যাৰ পৰাই বৃহৎ ভোট পাই তেওঁ বিজয় সাব্যস্ত কৰিছে। গতিকে এইবোৰ কাৰণৰ কাৰণে মই দাবী জনাইছোঁ যে আমাৰ জনগোষ্ঠীটোৰ পৰা শক্তিশালী নেতা আৰু আমাৰ জনগোষ্ঠীৰ হৈ যিয়ে সততে কাম কৰিছে সেনেকুৱা ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। বিজেপি চৰকাৰৰ কথা এইটো কাৰণে ক'ব লগা হৈছে, যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে বিজেপি নেতৃবৃন্দ প্ৰতিশ্ৰুতি দিছিল যে কলাইগাঁও বিধানসভা সমষ্টিত বিজেপিৰ পৰা কোচ ৰাজবংশী প্ৰাৰ্থী দিয়া হ'ব আৰু কোচ ৰাজবংশী সংগঠনৰ লগত সংগ্ৰামৰ লগত জড়িত থকা, আৰু লগতে তাৰ লগতে আমি যিখিনি অন্যান্য ৰাজনৈতিক দল আছে তেওঁলোককো আমি কৈছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীত দিয়ক। কাৰণ কি অসমৰ 126টা সমষ্টিত আপোনালোকে যদি চায়, ভৌগোলিকভাৱে যদি চায়, আদিবাসী অধিকৃত এলেকাত বিভিন্ন ৰাজনৈতিক দলে আদিবাসী কেণ্ডিডেট দিয়ে, মৰাণৰ এলেকাত মৰাণৰ দিয়ে, মটকৰ এলেকাত মটক দিয়ে, বড়ো এলেকাত বড়ো দিয়ে। গতিকে যিহেতু ইয়াতে ভোটাৰৰ পেটাৰ্ণ দি বা আগতে ইয়াতে কোচ ৰাজবংশী জিকি গৈছে, সেই হিচাপত আমি ইয়াতে দাবীটো জনাইছোঁ যে কলাইগাঁও বিধানসভা সমষ্টিত আমাৰ যিহেতু 65,000 প্ৰায় ভোট আছে, গতিকে আমাক কেণ্ডিডেটটো লাগে। আৰু তেওঁলোকে যোৱা লোকসভা নিৰ্বাচনত বিজেপিৰ নেতৃবৃন্দই, ৰাজ্যিক নেতৃবৃন্দই আমাৰ লগত যেতিয়া বহিছিল, তেওঁলোকে এই কথাষাৰ কৈছিল যে অহা বিধানসভাত আপোনালোকৰ নিজৰ কেণ্ডিডেট এজন দিয়া হ'ব। আৰু সেই কথাষাৰ আমি ইয়াৰ আগত সংবাদমেলত তেওঁলোকক মনত পেলাই দিছোঁ, দাবীটো জনাইছোঁ। আজি পুনৰবাৰ যিহেতু বিধানসভা নিৰ্বাচন ঘোষণা হ'ল, 1 এপ্ৰিলত আমাৰ ওদালগুৰি জিলাত হ'ব, গতিকে আজি আমি 1 মাৰ্চত এই কথাষাৰ বিজেপিৰ নেতৃবৃন্দক আকৌ মনত পেলাই দিছোঁ, তেওঁলোকে যিটো প্ৰতিশ্ৰুতি আমাক দিছিল। আপোনালোকে যে দাবী কৰিছে আক্ৰচৰ লগত জড়িত হোৱা ব্যক্তি হ'ব লাগিব। হয়, আমি আক্ৰাছো বুলি কোৱা নাই। আমাৰ কোচ ৰাজবংশী সংগঠনৰ লগত জড়িত, তেওঁ কোচ ৰাজবংশী সন্মিলনীৰ লগতো হ'ব পাৰে, যুৱ ছাত্ৰ সন্মিলনীৰ লগত হ'ব পাৰে, মহিলা সন্মিলনীৰ লগত হ'ব পাৰে বা আক্ৰাছৰ লগত হ'ব পাৰে। কিন্তু যিহেতু আমাৰ জনজাতিকৰণ আৰু কমতাপুৰ সমস্যাটো ৰাজনৈতিক সমস্যা, বিধানসভাৰ মজিয়াত ইয়াৰ আগতেও বিভিন্ন ৰাজনৈতিক দলৰ কোচ ৰাজবংশী বিধায়ক আছিল, কিন্তু এবাৰো আমাৰ এই সমস্যাটো লোকসভাত বা বিধানসভাত কোনো উত্থাপন নকৰিলে। গতিকে এইবাৰো যদি কোনোবা কোচ ৰাজবংশী সংগঠনৰ লগত জড়িত নথকা মানুহবোৰ কেণ্ডিডেট দি দিয়ে, তেওঁ আমাৰ যিখিনি সমস্যা ৰাজনৈতিকভাৱে জনজাতিকৰণ বা কমতাপুৰৰ এই সমস্যা যিহেতু আমাৰ শেষ হোৱা নাই, এই তেওঁলোক বিধানসভাত নুঠাব। গতিকে আমাৰ বিশ্বাস নাই কোচ ৰাজবংশী হ'লেই নহ'ব, কোচ ৰাজবংশী সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা ব্যক্তি আমাক লাগিব, যিয়ে কোচ ৰাজবংশী সমস্যাটো অনুধাৱন কৰে আৰু ওচৰৰ পৰা পাইছে। তেনেকুৱা ব্যক্তিক দুগৰাকী আপোনালোকে কওকচোন বাৰু। নহয়, এতিয়া তেনেকুৱা ব্যক্তি চাওক, এতিয়া বিজেপি দলত যিখিনি টিকেট বিচাৰি আছে, সেই টিকেট বিচাৰি থকা মানুহখিনিয়ে তেওঁলোকৰতো বায়'ডাটা বা কিবা কিবি ছাবমিট কৰিবই,
যে মই অমুকৰ লগত জড়িত, মই তমুকৰ লগত জড়িত, সেইখিনি বিজেপি নেতৃবৃন্দই চাব লাগিব। আমি কাকো নিৰ্দিষ্টকে নেদেখাওঁ, কাৰণ দুজনো থাকিব পাৰে, তিনিজন। কোচ ৰাজবংশী সংগঠনৰ লগত জড়িত থকা আৰু বহুত থাকিব পাৰে। গতিকে আমি নিৰ্দিষ্ট ব্যক্তি এজন বুলি কোৱা নাই, কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ লগত আৰু সংগঠনৰ লগত জড়িত থকা আমি ব্যক্তি বিচাৰিছো। এতিয়া শেহতীয়াভাৱে এটা সৰ্বাধিক চৰ্চা লাভ কৰি আছে যে যদি চিটুলিবাগানৰ বিজেপি এৰি দিয়ে ৰাজনৈতিক টিকেটটো লাভ কৰে, নাম চৰ্চা হৈ আছে। ভূমিকা কি হ'ব? নহয়, কথাটো হ'ল কি, পৰমানন্দ ৰাজবংশীক আমি শ্ৰদ্ধা কৰোঁ, তেওঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। কিন্তু কথাখিনি হ'ল কি, আমি সেই বিষয়টোত তাৰমানে আমি যাব বিচৰা নাই। যদি AGP দলে পৰমানন্দ ৰাজবংশীক টিকেট দিয়ে, তেতিয়া পৰৱৰ্তী পৰ্যায়ত সংগঠনসমূহত আমাৰ এটা আলোচনা হ'ব। কিন্তু আমি বিশেষকৈ বিজেপিৰ কথাটো এইটো কাৰণে কৈছোঁ, তেওঁলোকে আমাক AGPৰ লগত, AGPয়ে আমাক কোনো প্ৰতিশ্ৰুতি দিয়া নাছিল বা AGPৰ লগত আমি কোনো বহাও নাছিলোঁ। কিন্তু লোকসভা নিৰ্বাচনৰ ফলত বিজেপিৰ নেতৃবৃন্দই আৰু বৰ্তমান জনজাতিকৰণৰ ক্ষেত্ৰত আলোচনাটো তেওঁলোকে কৈছে যে কলাইগাঁৱত যিহেতু আপোনালোকৰ মেজৰিটি ভোট আছে, আমি কলাইগাঁৱত মানে কোচ ৰাজবংশী কেণ্ডিডেট দিম। তেতিয়া আমি লগে লগে কৈছিলোঁ যে কোচ ৰাজবংশী হ'লেই নহ'ব, কাৰণ অসম বিধানসভাত আপোনালোকেও জানে, মই নাম উল্লেখ কৰিব বিচৰা নাই, বৰ্তমানো বিধায়ক হৈ আছে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দলৰ পৰা, AGPৰ পৰাও আছে, বিজেপিৰ পৰাও আছে। কিন্তু কোনো এটাই আমাৰ যি জনজাতিকৰণৰ দাবী বা সমতাবোৰৰ দাবীৰ ক্ষেত্ৰত যি আমি কোচ ৰাজবংশী সংগঠনসমূহে আন্দোলন কৰি আছো, সেইটো ক্ষেত্ৰত তেওঁলোকে কিন্তু আমাক সহায় সহযোগ কৰা নাই বুলি আমি ভাবো। যিহেতু আমাৰ এই বিধানসভাৰ এতিয়া ক'ত কণ্ডাক্ট লাগে, জনজাতিকৰণটো নহ'ল। গতিকে আমি এইবাৰ ভাবিছো কোচ ৰাজবংশী সংগঠনৰ লগত জড়িত থকা মানুহ বা কোচ ৰাজবংশী সংগ্ৰামৰ লগত জড়িত থকা মানুহ যদি আমি বিধানসভাত পঠাব পাৰো, এই কলাইগাঁও বিধানসভাৰ পৰা পঠাব পাৰো, হয়তো আমাৰ দাবীটোৰ ক্ষেত্ৰত আমি অকণমান এটা সকাহ পাম। যিহেতু মিত্ৰ দলৰ অংশীদাৰ হ'ব, তেখেতসকলে যিহেতু চৰকাৰ স্বাৰ্থত এটা সমষ্টি দিয়াৰ চিন্তা চৰ্চা কৰিব, সেই তেনে ক্ষেত্ৰত যদি কলাইগাঁও সমষ্টিটো যদি বিজেপিয়ে যদি অগপৰলৈ এৰি দিয়ে, তেনে ক্ষেত্ৰত আপোনালোকৰ ভূমিকা? বিজুলী এৰি দিলে ভূমিকা কি হ'ব? পৰমানন্দ ৰাজবংশী দিলে আপোনালোকৰ ভূমিকা কি? নহয়, ঠিকে আছে। এতিয়া কথাটো হ'ল কি, আমি সেই বিষয় লৈ যিহেতু এতিয়াও টিকেট কাকো দিয়া নাই, চিট এৰি দিলে কি কৰিব আপোনালোকে? নহয়, তাকেতো কৈছো, যদি পৰমানন্দ ৰাজবংশীক যদি AGPয়ে এৰি দিয়ে, সেই বিষয় লৈ যিহেতু পৰমানন্দ ৰাজবংশী আমাৰ মানে স্বজাতিৰ মানুহ হয়, কিন্তু ঘটনা কি, আমি অলপ ক'ব লাগিলে তেওঁ কোচ ৰাজবংশী জাতিৰ কাম কৰিছে নে কৰা নাই সেইটো ৰাইজে জানে, আমি সেইটো কথা ক'ব বিচৰা নাই। কিন্তু সম্পূৰ্ণ বস্তুটো আমি যিহেতু প্ৰেছ মিটটো আজি বিজেপিক লৈয়ে দিছো, লগতে অন্য দলটোও সোমাই দিছো। কিন্তু যদি পৰমানন্দ ৰাজবংশীয়ে যদি ইয়াতে টিকেটটো দিয়ে, পৰৱৰ্তী পৰ্যায়ত আমি সংগঠনসমূহে এই বিষয়লৈ আমি আলোচনা কৰিব লাগিব। ঠিক ঠিক